নমস্কাৰ মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ আখলৰ এসাজলৈ এই চেনেলটোৰ জৰিয়তে মই খুব সহজতে আৰু সহজ উপাদানেৰে ঘৰতে আমি কেনেকৈ টেষ্টি ডিশেছ বনাব পাৰোঁ তাকে আপোনালোকক মই দেখাবলৈ লৈছোঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব আৰু এইটো ভিডিঅ' বা মই যিকেইটা ভিডিঅ' ইয়াত দিম সেই ভিডিঅ'কেইটাৰে আপোনালোক উপকৃত হ'ব বুলি মই আশা কৰিলোঁ যিবিলাক ৱৰ্কিং ওমেন আছে আৰু ধৰক বেচেলাৰ্ছখিনিও বনাবলৈ অকণমান সময়ৰ অভাৱ হয় আৰু মোৰ এই চেনেলটোৰে মই সেইটোৱে প্ৰচেষ্টা কৰিম যে যাতে সহজতে টেষ্টি যিখিনি খানা আছে যিখিনি ফুডছ আছে খাদ্য আমি খাওঁ সেইখিনি যাতে খুব সহজে বনাব পাৰি আৰু সহজ উপায়েৰে যাতে বনাব পাৰি সেইটো মোৰ প্ৰচেষ্টা থাকিব আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল পায় লাইক কৰিব এই চেনেলটোৰ জৰিয়তে মই আৰু এটা কথা কৈ দিওঁ মই যিখিনি কেক আছে কেকৰ সহজতে বনাব পৰা কেক আইচিং গোটেইখিনি মই শিকাই যাম এটা এটাকৈ ভিডিঅ' আজি প্ৰথম ভিডিঅ'টোত মই শিকাবলৈ গৈ আছোঁ পনীৰ বাটাৰ মছলা ৰেষ্টুৰেণ্টত যেনেকৈ আমি খাওঁ ঠিক তেনেকৈ আমি বনাম ঘৰতে কিন্তু খুব কম মছলা প্ৰয়োগ কৰি খুব কম উপাদানেৰে আমি গোটেইখিনি বনাবলৈ চেষ্টা কৰিম আহকচোন আমি চাওঁ ভিডিঅ'টো মোৰ ফাৰ্ষ্ট ভিডিঅ'টো গতিকে মোক এনকাৰেজ কৰিব বুলি মই আশা কৰিলোঁ আহক আমি চাওঁ এতিয়া কেনেকৈ আমি বনাম এইখিনি ঠিক আছে আৰু ইজি ৱেত পনীৰ বাটাৰ মছলা বনাবলৈ যিখিনি উপাদান লাগে সেইখিনি মই আপোনালোকক দেখাই আছোঁ এখন প্লেটত মই থৈ দিছোঁ এয়া চাওক পিঁয়াজ লৈছোঁ মই দুটা মিডিয়াম চাইজৰ কাটি লৈছোঁ এনেকৈ ডাঙৰকৈ কাটিলেও হ'ব সৰু কৰিব নালাগে তিনিটা মই শুকান জলকীয়া লৈছোঁ এয়া খিচমিচ লৈছোঁ মই 15-20টামান নহৰু লৈছোঁ 12টামান আৰু এই আদা 1.5 ইঞ্চি আদা মই কাটি লৈছোঁ এনেকৈ চাওক ডাঙৰকৈ কাটিছোঁ বেছি সৰু নকৰিলেও হ'ব লগতে এয়া কাজু লৈছোঁ 10-12টা আৰু এটা ডাঙৰ বিলাহী মই কাটি লৈছোঁ এটা ল'লেই হ'ব আৰু এয়া লৈছোঁ মই 250 গ্ৰাম পনীৰ অলমষ্ট 5টা মানুহে খাব পাৰিব এইখিনি পনীৰ তাৰপিছত লগত আছে আপোনাৰ এয়া নিমখ হালধি চচ লৈছোঁ মই 2 চামুচ বাটাৰ লৈছোঁ পনীৰ বাটাৰ মছলা যেতিয়া বাটাৰটোতো লাগিবই তাৰপিছত এয়া লৈছোঁ ধনিয়া গুড়ি আৰু এয়া জিৰা গুড়ি ঠিক আছে এতিয়া আমি ষ্টাৰ্ট কৰিম কেনেকৈ বনাম বহুত কম সময়তে হৈ যায় গতিকে আপোনালোকে ঘৰত এইটো দেখাৰ পিছত নিশ্চয় বনাব বুলি আশা কৰিলোঁ এয়া প্ৰথম আমি লৈছোঁ এটা চচ ষ্টীলৰ চচ এটা লৈছোঁ তাত মই 2 কাপ পানী লৈছোঁ পানীৰ জোখটো হৈছে আপোনাৰ এনেকুৱা এটা চাহ খোৱা কাপ মই লৈছোঁ এই কাপটোৱেদি মই 2 কাপ পানী লৈছোঁ আৰু এই পানীত মই গোটেই এইখিনি উপাদানখিনি মই এতিয়া দি দিম জলকীয়া খিচমিচ গোটেইখিনি ধোৱাই আছিলে মই আৰু ধোৱা নাই সেইকাৰণে আদা দিলোঁ আৰু এয়া নহৰু দিলোঁ এই গোটেইখিনি মই চচপেনটো দি দিছোঁ এয়া চাওক আৰু মই এতিয়া এইখিনি অকণমান গৰম হ'বলৈ দিম এই গেছত উঠাই দিলোঁ মই আৰু গেছটো মই জ্বলাই দিলোঁ এটা কথা মন কৰিব যে বেছি গলিব নালাগে বস্তুটো একদম বহুত বেছি উতল আহিব নালাগে অলপ উতল আহোঁতেই যেতিয়া বস্তুখিনি অকণমান সিজা নিচিনা হ'ব তেতিয়া আপোনালোকে এইটো নমাই থৈ দিব ঠিক আছে এতিয়া 3 মিনিটমান পিছত আমি চাম এয়া চাওক অকণমান গলাৰ নিচিনা হৈছে বস্তুটো এতিয়া আমি গেছটো নমাই দিম আৰু এখন জালনাৰে আমি এইখিনি টুকি ল'ম পানীত যাতে নাথাকে চাব ফ্ৰেণ্ডছ এয়া চাওক মই পানী নথকাকৈ এইখিনি মই মিক্সিত দিম মই মিক্সিটো ৰেডি কৰি থৈছোঁ মিক্সিত গোটেইখিনি আমি এতিয়া উঠাই দিম মই ডাইৰেক্ট মিক্সিত এইটো কাৰণে দিয়া নাই আৰু অকণমান পানী যাতে ৰৈ নাযায়
সেইকাৰণে মই এটা পাত্ৰত প্ৰথমতে উলিয়াই ল'লোঁ। তাৰপৰা মিক্সিত দিলে আৰু বেছি পানী নাথাকে, নহ'লে বহুত পনীয়া হ'লেও বেয়া হ'ব। এয়া চাওক, মই গোটেইখিনি মিক্সিত দি দিলোঁ। এতিয়া মই মিক্সিত এইখিনি মাৰি লওঁ। এতিয়া আমি চাওঁ কেনেকুৱা হ'ল মিশ্ৰণটো। এয়া চাওক, খুব ধুনীয়াকৈ পিছা গৈছে। এইখিনি এতিয়া আমি এটা পাত্ৰত উলিয়াই লওঁ। পাৰিম। এয়া চাওক ফ্ৰেণ্ডছ, এনেকুৱা হ'ব। এতিয়া আমি কেৰাহী এখন পাতি ল'ম আৰু গৰম হ'বলৈ দিছোঁ। তাৰপিছত আমি তেল দিব লাগিব। এতিয়া আমি ইয়াতে 2 চামুচ তেল দিছোঁ। খিনি অকণমান গৰম হোৱাৰ পিছত মই এটা তেজপাত দি দিছোঁ ইয়াতে। আপোনালোকে পাঁচফোৰণো দিব পাৰে অলপ। 1 চামুচ মই পাঁচফোৰণো দিছোঁ। এইকেইটা উপাদানৰ কথা মই তাতে উল্লেখ কৰা হোৱা নাছিল আগতে। আপোনালোকে চাই ল'ব, এইকেইটা গোটাই ল'ব। এতিয়া আমি যিখিনি মিশ্ৰণ আছিলে সেইখিনি আমি গেছটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব আৰু এইখিনি আমি দি দিম। এতিয়া এয়া চাওক, মই গোটেইখিনি দি দিলোঁ। এয়া মই এইখিনি ভাজি আছোঁ। এতিয়া এইখিনি যাতে ভালকৈ ভাজা হয় সেইটো মন কৰিব, যাতে মছলাৰ গোন্ধটো নাথাকে। তেতিয়ালৈকে আপুনি ভাজি থাকিম এইখিনি, আৰু কণ্টিনিউৱাছলি লৰাই থাকিব, নহ'লে লাগিব পাৰে তলত। এয়া চাওক, আমি এইখিনি ভাজি আছোঁ। এতিয়া আমি ইয়াতে দিম এয়া আধা চামুচ হালধি, 1 চামুচ জিৰা, 1 চামুচ ধনিয়া গুড়ি। তাৰপিছত আকৌ লৰাই পেলাই অকণমান ভাজিব। এইখিনি দিয়াৰ পিছত আমি দিম নিমখ দিছোঁ। আপোনালোকে নিজৰ হিচাপত দিব নিমখটো। মই 1 চামুচ দিছোঁ। এতিয়া আমি মিক্সিত যে যিখিনি লাগি আছিলে তাতে অলপ পানী দি আমি পানীখিনি ইয়াতে ঢালি দিম। এয়া চাওক, এইখিনি ধুনীয়াকৈ তেল এৰিব ধৰিছে। এতিয়া আমি পানী দিব লাগিব। চাব যাতে এইখিনি ভালকৈ ভাজ খায়, নহ'লে গোন্ধ থাকি যাব পাৰে। মই এতিয়া এইখিনি 1 কাপ পানী দি পেলাই ইয়াত মই ঢালি দিলোঁ। অথনি মই কাপৰ জোখটো আপোনালোকক দেখাইছিলোঁ। চাহ খোৱা কাপেদি 1 কাপ পানী দিলে হ'ল।
এয়া চাওক কিমান ধুনীয়া ৰংটো হৈছে। এতিয়া আমি ইয়াতে পনীৰখিনি আমি ডাইৰেক্ট ঢালি দিম। কিছুমানে পনীৰ ভাজি পেলাই দিয়ে, ভাজি নিদিলেও হ'ব, ডাইৰেক্ট ঢালি দিলে হ'ল। এয়া চাওক পনীৰখিনি দিলোঁ মই। পনীৰখিনি দিয়াৰ পিছত আপোনালোকে মই যিখিনি বাটাৰ ৰাখি থৈছিলোঁ এই বাটাৰখিনি আপোনালোকে দি দিব। 2 চামুচ বাটাৰ দিছোঁ মই। আপোনালোকে অলপ বেছি দিবও পাৰে, প্ৰয়োজন অনুসৰি দিব। এইখিনি বাটাৰ মই গোটেইখিনি দি দিলোঁ। খুব ধুনীয়া গোন্ধ ওলাইছে বাটাৰৰ, আৰু গোটেই মছলাখিনি যেতিয়া মিলি যাব খুব টেষ্টি হয়। খুব ইজি আৰু টেষ্টি ডিছ হয় এইটো। ৰেষ্টুৰেণ্ট ষ্টাইলত আপোনালোকে নিশ্চয় বনাব এইটো ঘৰত। মই এইটো অকণমান ফ্লেমটো মিডিয়াম কৰি দিলোঁ। অকণমান দেৰি মই গৰম হ'বলৈ দি আছোঁ। বন্ধুসকল, মই এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ। আপোনালোকে ধনিয়া নাইবা মান ধনিয়া যি থাকে দিব পাৰে। মোৰ ঘৰতে মান ধনিয়া আছিলে, সেইকাৰণে মই মান ধনিয়া দিবলৈ ওলাইছোঁ। আৰু লগতে মই ইয়াত নৰসিংহৰ পাত অলপ দিব ওলাইছোঁ, যিখিনি দিলে বহুত ধুনীয়া গোন্ধ ওলাব আৰু টেষ্টটো অলপ বেছিকৈ বাঢ়ি যাব। এয়া চাওক মই নৰসিংহ পাত দিলোঁ। এতিয়া মই মান ধনিয়াখিনি মই কটাৰী দি কাটি নাই দিয়া, হাতেদি মই ভাঙি দিছোঁ, তেতিয়া ধুনীয়াকৈ স্মেলটো বেছি ওলাব। এয়া চাওক মই হাতেদি ভাঙি দিছোঁ। আপোনালোকে বজাৰত পোৱা ধনিয়াও দিব পাৰে। প্ৰায় হৈছে আৰু 1 মিনিটমান থ'লেই হৈ যাব। আমি লাষ্টত আমি চচখিনি যিখিনি আমি থৈছিলোঁ সেই চচখিনি আমি দি দিম। অলপ পনীৰখিনি সিজাৰ পিছত আমি চচখিনি দি দিম। মই এইখিনি অকণমান দেৰি 1 মিনিট মই ঢাক মাৰি দিছোঁ। এই ঢাকোনখন মই মাৰি দিছোঁ। 1 মিনিট পিছত মই চচ দিম। এক মিনিটৰ পিছত এয়া চাওক এইখিনি ধুনীয়াকৈ হৈ গ'ল। মই অকণমান ফ্লেমটো হাই কৰি দিছোঁ। এতিয়া আমি ইয়াতে যিখিনি চচ ৰাখিছিলোঁ 2 চামুচ চচ মই গোটেইখিনি দি দিম ইয়াতে। এয়া আৰু আধা মিনিটৰ পিছত আমি নমাই দিম। সুন্দৰকৈ হৈ গৈছে। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এতিয়া আমি প্লেটিং কৰি ল'ম। এটা পাত্ৰ লৈ আহিলোঁ মই ধুনীয়াকৈ। এয়া আপোনালোকে ভাতৰ লগত, ৰুটিৰ লগত, দুটাৰ লগতে খাব পাৰিব। খুব ইজিলি আৰু সোনকালে হোৱা ৰেচিপি হয়। ৰেষ্টুৰেণ্ট ষ্টাইলত পনীৰ বাটাৰ মছলা, কিন্তু খুব ইজি ৱেত। এতিয়া লকডাউনৰ কাৰণে ৰেষ্টুৰেণ্টটো বন্ধ হৈ আছে, গতিকে ৰেষ্টুৰেণ্টৰ খানা আমি ঘৰতে বনাব লাগিব, নহয় জানো? এয়া মই আপোনালোকক ৰেষ্টুৰেণ্ট ষ্টাইলত পনীৰ বাটাৰ মছলা ইন মাই ৱে মই দেখালোঁ। ধুনীয়া হৈছে। আপোনালোকেও বনাব বুলি মই আশা কৰিলোঁ। আৰু কমেণ্টছত
লিখিব কেনেকুৱা হৈছে বনোৱা ঠিক আছে থেংক ইউ